Sekap Ani Kherani Agriculture IB along KSA Hamren Regional Committee atom border mate ahoi alam aputhak pherangke amei ke pha pherangke amei along kachitong dum ake hai probin timo organizing secretary KSA CEC ICHRV Babul Togbi president KSA HRV Reception Inlay member KSA HRV Rupsing Inti member KSA HRV Boronsam Togbi member KSA HRV pherangke amei along probin timong lapen Babul Togbi kijompon alam ke arju sina Kirani Pen Sanjoy Kini Health News Karbi Long CM sir Sir Damriya amar ei message tu ami dibo bicharisu konbon to bicharisu আজি আমাৰ এই মিডিয়াৰ জৰিয়তে আমাৰ কিছু কাৰ্বিংলৰ কিছু বৰ্তমান আমাৰ বিগত কেইদিনমান পাৰ হৈ যোৱা দিনকেইটা আমাৰ মেঘালয় ষ্টেট মিনিষ্টাৰ আৰু আমাৰ আসাম ষ্টেট মিনিষ্টাৰ তেখেতসকলৰ মাজত যি আলোচনা এটা হৈছে গিভ এণ্ড টেক পলিচি সেই গিভ এণ্ড টেক পলিচিক লৈ পেলাই এতিয়া বিৰল আমাৰ ইয়াত হুলস্থুল পৰিৱেশ এটা সৃষ্টি হৈছে কাৰণ আমি হিষ্টৰিকেল আমি চাবলৈ গ'লেও আমাৰ ইয়াত কিছুমান যিখিনি আমাৰ প্ৰাপ্য যিখিনি আমাৰ অধিকাৰ সেই যিটো আমাৰ জন্মভূমি যিখিনি আমাৰ মাতৃ জন্মভূমি সেই ভূমিটো আমি কেতিয়াও আমাৰ এই গিভ এণ্ড টেক পলিচি আমি মানি ল'ব নোৱাৰোঁ কাৰণ আমি মানি ল'ব নোৱাৰাৰ একমাত্ৰ কাৰণটো হৈছে আমাৰ তাত 1951 যিহেতু আমাৰ কাৰ্বি আংলং অট'নমাছ ষ্টেট যিটো আমাৰ ডিষ্ট্ৰিক্ট হিচাপে আমাক চিহ্নিত কৰিছে সেই 1951 ইয়াৰৰ পৰা আমাৰ ইয়াত কিছুমান আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিছুমান আমাৰ ইয়াত নিয়ম কিছুমান বান্ধি দিয়া হৈছে সেই নিয়ম অনুসৰি আমাৰ ইয়াত হিষ্টৰিকেল চাবলৈ গ'লেও আমাৰ যিখিনি ব্লক 1 এণ্ড ব্লক 2 যিখিনি আমাৰ সীমা সেই সীমাৱৰ্তিত অঞ্চল এই আমাৰ কাৰ্বি আংলঙৰ ভূমি হয় আমি কোনো কাৰণত এই ভূমিখিনি আমি মেঘালয়ত আমি গতাই দিব নোৱাৰোঁ সেইকাৰণে আমি গোটেই আমাৰ কাৰ্বি ছাত্ৰ সন্থা আমি এই বিষয়টো লৈ পেলাই গিভ এণ্ড টেক পলিচিটো আমি অপ'জ কৰিছোঁ আৰু লগতে অনাগত দিনত আমি আমাৰ গোটেই সমূহ আমাৰ কাৰ্বি আংলংবাসী ৰাইজ আমি গোটেই মিলিত হৈ এই যিটো আমাৰ গিভ এণ্ড টেক পলিচি এই বিষয়টো লৈ পেলাই আমি অনাগত দিনত প্ৰয়োজন অনুসাৰে আমি প্ৰটেষ্ট কৰি যাম বা প্ৰতিবাদ কৰি যাম বুলি এই মিডিয়াৰ জৰিয়তে মই জনাইছোঁ আৰু ইয়াৰ লগতে আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ আমাৰ ইয়াত মেঘালয় অট'নমাছ ষ্টেট পাইছিলে আমাৰ 1971 মেঘালয় ষ্টেট পোৱাৰ পাছত 1972 আকৌ পুনৰ এখেতসকলক এটা ছেপাৰেট ষ্টেট হিচাপে চিহ্নিত কৰা হৈছে মেঘালয় ষ্টেটত সেই সময়ত যিটো এখেতসকলক চিহ্নিত কৰাৰ পাছত 1985 ইয়াৰ্ছত আমাৰ ইয়াত যিটো নেকি আসাম ৰিঅৰ্গেনাইজেশ্যন এক্ট সেইমতে আমাৰ ইয়াত কিছুমান নিয়ম আমাৰ ইয়াত বান্ধি দিয়া হৈছে যেনেকৈ আমাৰ ইয়াত ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া এই বুলি এটা কমিটি এটা সেই সময়ত গঠন কৰা হৈছিলে আৰু সেই কমিটিৰ মুখ্য অধ্যক্ষ আছিল আমাৰ YB চন্দ্ৰচূড় বুলি এজন সেই কমিটিৰ মেইন অধ্যক্ষ আছিল আৰু সেই সময়ত এটা কথা স্পষ্টভাৱে তাত স্পষ্টভাৱে মানে কিছুমান বস্তু তাত প্ৰকাশ কৰিছে যে ব্লক 1 এণ্ড ব্লক 2 সেইখিনি এৰিয়া এনেও আমাৰ ডিছপুটেড এৰিয়া বুলি কয় কিন্তু সেই এৰিয়াত বিগত অনাগত দিনতো যাতে কোনো ধৰণৰ হাইকাজিয়া হুলস্থুল নহওক বুলি সেই সময়ত এটা তাত নিয়ম এটা বান্ধি দিয়া হৈছিলে যে সেই নিয়মটো হ'ল আমাৰ কাৰ্বিৰ যি সাংস্কৃতিক ভাষা সংস্কৃতি আৰু আমাৰ অসমৰ যি ভাষা সংস্কৃতি সেই ভাষা সংস্কৃতিক লৈ পেলাই লেংগুৱেষ্টিক মেজৰিটি বুলি তাত এটা সেই সময়ত এটা হেৰি কৰিছিলে এখেতসকল মানে এটা নিয়ম বান্ধি দিয়া হৈছিলে সেই মেজৰিটি অনুসৰি আমাৰ কাৰ্বি আংলঙৰ মেজৰিটি হিচাপে তাত চিহ্নিত হৈছে সেই তেতিয়াৰ পৰাই আমাৰ ইয়াত কাৰ্বি আংলঙৰ ব্লক 1 এণ্ড ব্লক 2 সেই সীমাৱৰ্তিত অঞ্চল আমাৰ কাৰ্বি আংলঙৰ ভূমি বুলি চিহ্নিত কৰা হৈছে এই লৈ পেলাই আজিৰ দিনত আমি চাবলৈ গ'লে এই হিষ্টৰিকেল আজিৰ দিনতো আমি এই কিতাপ খুলি চালে কিছুমান হিষ্টৰিকেল এক্ট কিছুমান খুলি চালে আমি এতিয়াও সেই বস্তুটো আমি দেখা পাই আছোঁ সেই গতিকে বাৰম্বাৰ আমি কাৰ্বি আংলঙৰ আমাৰ চিফ CM ছাৰ ছাৰ ডাঙৰীয়া আৰু লগতে আমাৰ বোথ ছাইড আমাৰ ষ্টেট মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আৰু লগতে আমাৰ মেঘালয় ষ্টেট মিনিষ্টাৰ আমাৰ কমৰেড শৰ্মা আপোনালোকক আমি বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ ব্লক 1 ব্লক 2 পলিচি আমাৰ কাৰ্বি আংলঙৰ কাৰণে যদি কিবা এটা ক্ষতিৰ দিশ যদি ইয়াত আগুৱাব ধৰিছে আমি এইটো কোনো পৰ্যায়ত আমি মানিব নিবিচাৰোঁ বা মানিব নোৱাৰোঁ
আৰু আপোনালোকৰ এই পুলিচিটো আমি ডিনাই কৰিছোঁ কাৰণ ইয়াত আমাৰ ভূমি ব্লক 1 আৰু ব্লক 2 আমি কোনো কাৰণত আমি মেঘালয়ক দিব নোৱাৰোঁ সেই গতিকে আমি আজি সমূহ অসমবাসী ৰাইজ তথা আমাৰ সমূহ কাৰ্বি আংলংবাসী ৰাইজলৈ আমাৰ এই কাৰ্বি ছাত্ৰ সন্থাৰ পৰা আমি এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে অনাগত দিনত আমাৰ এই বৰ্ডাৰ ইছ্যুটো যাতে কোনো ফালৰ পৰা কোনো ধৰণৰ হাইকাজিয়াৰ সৃষ্টি নহয় সেইকাৰণে আপোনালোকে এডমিনিষ্ট্ৰেটিভ বোথ ছাইড এডমিনিষ্ট্ৰেটিভ আপোনালোকক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে পিচফুলি এই বস্তুটো মেইনটেইন কৰি পেলাই কোনো জাতি কোনো ধৰ্মৰ কোনো ক্ষতি নোহোৱাকৈ কোনো ধৰণৰ হাইকাজিয়া নোহোৱাকৈ যাতে আপোনালোকে এই বস্তুটো চলিউশ্যন এটা আনিব পাৰে সেয়ে আমাৰ আশা আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকক কাৰণ কিছুমান চিষ্টেম আমাৰ বৰ্ডাৰত এতিয়াও তেনেকেই চলি আছে বিগত কেইদিনমান ধৰি আমাৰ ইয়াত বৰ্ডাৰত আমাৰ তিনথং এৰিয়াতে ঠিক তেনেকৈ প্ৰব্লেম এটা হ'ব এডমিনিষ্ট্ৰেটিভ বোৰ্ড ছাইড কোনো নলেজ নোহোৱাকৈ ইয়াত কিছুমান আমাৰ ইয়াত মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিছুমান ইয়াত আমাৰ প্ৰশাসনৰ লোকসকল এডমিনিষ্ট্ৰেটিভসকল ইয়াত ঘপককৈ সোমাই অহা এই চিষ্টেমটো কিন্তু আমাৰ আছাম ষ্টেট মিনিষ্টাৰ আপুনিটো ইনিচিয়েটিভ ল'ব লাগিব কাৰণ এই যিটো পদক্ষেপ লৈছে আমাৰ মেঘালয় ষ্টেট গভৰ্ণমেণ্টে এই পদক্ষেপৰ কাৰণে কিন্তু ইয়াত বহুত ক্ষেত্ৰত আমাৰ ইয়াত ক্ষতি হ'ব হাইকাজিয়াৰ সৃষ্টি হ'ব সেই গতিকে আপোনালোকে এডমিনিষ্ট্ৰেটিভসকলৰ যাতে এই বস্তুটো গুৰুত্ব সহকাৰে আপোনালোকে লয় এই লৈ আজি আমি আপোনালোকক প্ৰেছ মিট আমি বহিলোঁ আৰু সদৌ শেষত মই আৰু এবাৰ ক'ব বিচাৰিছোঁ আমি কোনো কাৰণত আমাৰ এই ব্লক 1 আৰু ব্লক 2 যিখিনি আমাৰ ভূমি যিখিনি আমাৰ মাতৃভূমি যিখিনি আমাৰ জন্মভূমি এই জন্মভূমি আমি কোনো কাৰণত মেঘালয়ত আমি বচাই দিব নোৱাৰোঁ সেইকাৰণে আমি আজি আপোনালোকক প্ৰেছ মিটৰ জৰিয়তে আমি আপোনালোকক এই মেছেজটো দিছোঁ যাতে আপোনালোকে এই মেছেজটো গুৰুত্ব সহকাৰে লৈ অতি সোনকালে আপোনালোকে এই চলিউশ্যনটো আনিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ আমাৰ CM ছাৰ সুবিৰাম ছাৰ ডাঙৰীয়া আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপুনি আপোনাৰ ওপৰত বহুতখিনি দায়িত্ব আছে বহুতখিনি আপোনাৰ ইয়াত বহুতখিনি ইছ্যু আছে এতিয়াও আমাৰ ইয়াত সেই ইছ্যুবিলাক গোটেই সামৰি আপোনাৰ ওপৰত আমাৰ বিশ্বাস আমাৰ আস্থা আপোনালোকৰ ওপৰত আছে যাতে আপুনি এই যিটো আমাৰ ব্লক 1 আৰু ব্লক 2 আৰু যিটো গিভ এণ্ড টেক পলিচি সেই চিষ্টেমটো এই ইছ্যুটো যাতে আপুনি গুৰুত্ব সহকাৰে লৈ আমাৰ এই কাৰ্বি আংলংসমূহ আমাৰ কাৰ্বি আংলংবাসী ৰাইজৰ সুখ শান্তিৰ কাৰণে যাতে আপুনি চিন্তা কৰি যায় সেয়েহে আমাৰ কামত এই লৈ মই আপোনালোকক এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই আজি আপোনালোকক প্ৰেছ মিটত এইখিনি মই মেছেজ দিবলৈকে মই আমাৰ এই কাৰ্বি ছাত্ৰ সন্থাৰ পৰা মই এই আমাৰ এই অনুষ্ঠানটো আমি আজি এইখিনিতে আমি আপোনালোকক মেছেজ দিছোঁ kita di bukti bangga lalu kalau give and take polisi give and take polisi mungkin karbi yang long ni karena hui angin juga so karena hau dia tu boleh ni karbi cuma soal long ni kan hau 10,000 square kilometer long ni kan boleh jadi so kopi tu ni so presiden kan na penhopen nam ke tubuh indigenous right kaiso atum kusai itu kita so kaiso lo peace and harmony is ka maintain kan alani working di local language pada lo iya mo alani istame halada jedamben na ku uang ni kan alani peace ka maintain kan alani jedamben alani apa pen apa jobong pacamu kami cekkan kan sam jin pen patumis seni kan alani claim ni pun kan ning dulan mo alang ni kami sedang ni alang ni toy ni kami sedang kiada alang ni personal kita mana jadi bani sedang toy ni sedang ni tapi alang ni kalau dah Karbino Autonomous Council CM authority mate alang ni pan permission yang jahni pola mami alang karena alang ni ada local industry itu telefon di semen alang kita mana pengguna mereka menggunakan alang ni sedang ni tapi alang ni ada please maintain ni patu miata Meghalaya pengen itu kuasa mulai segala di pentingno ada lokal di sini agar kami Meghalaya kita masuk negara yang sangat kuat. Lain ke alang dampen
tangsam dem ni polo ta ning du kelam alang ni lapso dai don alang ni ciklem ni dia nasi na bangso kontona ni dah ke Karbinong autonomous council long pada itu karbi hampan kan ni leader kali itu sendiri kan dokonan ko alang ni bani personal kete kali kita hopper alang lu alang mufi ko alang kamna claim back ni ko alang ni tidak mesti pi karong tapi itu ni dalam sini juga tapi alang ni dah parang back ni tapi itu mati mana alang ni tapi na hopper alang kita lo blok 1 and blok 2 bang ke bukan kolam ni dah ni lo jadi tu Karbinong along lebih nak, sama 10,432 square kilometer kini ke blokan blok tu bangun ke penting ni. Blok ke, nak itu belum lebih. Lapan blokan dan blok tu hubung sudah. Council election, MP election, MLA election tak, lalu itu mesti bukan semua kita lagi Karbinong tadi. Kami mungkin bilang, sama lah tu mereka ke Meghalaya sekarang MP dah apa sih dok, MLA dah apa sih dok. Local san government mate MSC mo ta hapus ni dok tu na pele ta food no ke census alin na Karbinong su puri putera Karbinong ne be ko nasi na solong ne ke na ke dispute ke pele ke ngau ne alam ni be ni dok naman ko tapi kada local ni sida na bangso ahom kan cerok dok pe ta alang ni misalnya ni pan plan ni ko teman non ki plan ni so 21 village berada plan selam 21 village ke ada laru musoleng atau pakai umru putih dah ho sabuda dah ho kosong ke sabuda kalang ni hemat tu kalau te alang ni hemat tu kosong si mereka ni hemat ni lara jadi tu jatuh melam nasi alang ni kan eglesian alang ni kaselet alang ni ningjono bosi dah kosong lama so media tu pernah dipacini tu 2017 nanti kan kami ni tu alang partner tu dam alang kan itu tu Block 1 and Block 2 development ave nangli umosi development pinaisa nangli long itu kami nak kira umpo siang untuk terus nak untuk malam yang tak nanglo alang ni dekat pelek nili umosi te yang bikin dah okey lo te pini dia lah okey pro kita sulam kan tema proper route communication ada kabe proper drinking water ada facility ave proper network ada kabe proper education institution ada mesin ave nata isi ada semua alang itu cukup ni lagi alang 15-20 years yang sudah terhalau lagi public itu man kecil antol malang ni ya kam ke si alang itu cukup ni lah bang solak ni napen anu sih sama protes anak dunan ko ke apa sama itu along le long simbang Meghalaya apuni su amate lo nora to chok ke bang ko si garbisden situation kan sami protes nan atau protes kalau garbisden situation ada khas dengan si union kita macam apa dengan public kita masih orang itu man community itu thank you cuma gurkha pun kami itu orang ni macam itu rapi nang itu as brotherhood si nang macam apa ni lalu abang nang protes si jadi itu kasih cuma kuno ini doa thai kan ini doa berkan tapi sudah itu non sudah ini doa bangkit ada itu tinggal mau sih lalu kan MDC ada kita MDC আপোনালোকক সদ্যহতে মোৰ ক্লিয়াৰলি এই বস্তুটো মই জনাই দিব বিচাৰিছোঁ কাৰণ বিগত আমাৰ ইয়াত মেঘালয়ত যি লাষ্ট টাইম আমাৰ মিটিং এটা হৈছে মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ জইণ্ট মিটিং এটা হৈছে সেই মিটিঙত তেনেকৈ এটা আলোচনা এটা হৈছে গিভ এণ্ড টেক পলিচি সেই গিভ এণ্ড টেক পলিচিৰ মিনিংটো হৈছে আমাৰ ব্লক 1 এণ্ড ব্লক 2 আমাৰ এই সীমাখিনি মেঘালয় ষ্টেট গভৰ্ণমেণ্টক দিয়া হ'ব বুলি তেনেকুৱা এটা আলোচনা এটা হৈছে আৰু সেই বস্তুটো আমি নট অনলি আমি ইয়াত কাছাৰে পোৱা বস্তু নহয় কিছুমান ইয়াত আমি ডকুমেণ্টেড কিছুমান বস্তু পাইছোঁ সেই বস্তু আমি আপোনালোকক ক্লিয়াৰ কৰিছোঁ গিভ এণ্ড টেক পলিচিত আমাৰ ব্লক 1 এণ্ড ব্লক 2 সীমাখিনি আমাৰ মেঘালয়ত দিয়া হ'ব বুলি কয় আৰু যিখিনি আমাৰ খানাপাৰা গুৱাহাটীৰ যিখিনি এৰিয়া সেই এৰিয়াটো একচুৱেলি আমাৰ অসম গভৰ্ণমেণ্ট তথা আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্টে সেইখিনি মাটিটো মেঘালয়ৰ পৰা ল'ব আৰু আমাৰ কাৰ্বি আংলঙৰ ভূমি যিটো আমাৰ জন্মভূমি ব্লক 1 এণ্ড ব্লক 2 সেই মাটিখিনি মেঘালয়ত উঠাই দিয়া তেনেকুৱা এটা চক্ৰান্ত এটা চলিছে সেইলৈ আমি ব্লক 1 এণ্ড ব্লক 2ৰ যিটো আমাৰ যিটো বৰ্ডাৰ ইছ্যু এই গিভ এণ্ড টেক পলিচি আমি টোটেলি আমি অপ'জ কৰোঁ